নমস্কাৰ গাইজ, কেনে আছে আপোনালোকে? আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। জিলা প্ৰশাসনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত নিয়োগ কৰা হৈছে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত কোম্পানী। আনহাতে খচৰাত নাম উপাধি ভুল হলেও শংকাৰ কোনো কাৰণ নাই বুলি ঘোষণা কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই। কাউণ্টডাউন আৰম্ভ, মাজত মাত্ৰ 5টা দিন। অপেক্ষা এতিয়া 31 ডিচেম্বৰৰ মাজনিশা। কাৰণ 31 ডিচেম্বৰত প্ৰকাশ হ'ব অসমৰ ৰাইজৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা। তৎপৰতা বৃদ্ধি পাইছে এতিয়া প্ৰতিখন জিলাৰ প্ৰশাসনৰ। দিনে নিশাই চলিছে NRCৰ খচৰা প্ৰস্তুতৰ কাম। কিন্তু ইয়াৰ মাজতে NRCৰ নথি জালিয়াতি কৰাৰ তথ্য ক্ৰমাৎ ফাদিল হৈছে। কমেও 1300 লোকে জন্মৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ ঘটনা দৰং জিলাত আৰু 1300ৰো অধিক লোকৰ বিৰুদ্ধে দৰঙত FIR দাখিল কৰা হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত নাম ভৰ্তিৰ বাবে একাংশ সন্দেহযুক্ত নাগৰিকে এইদৰে জমা দিছে জাল নথি পত্ৰ আৰু এই নথি পত্ৰসমূহ পৰীক্ষাৰ পিছত জাল বুলি প্ৰমাণিত হোৱাত সেইসকলৰ বিৰুদ্ধে দৰং জিলা প্ৰশাসনে FIR দাখিল কৰিছে। জিলাত প্ৰায় 1300তকৈ অধিক মানুহৰ বিপক্ষে আমি FIR দিছোঁ আৰু মষ্ট অফ দি ডকুমেণ্ট বাৰ্থ চাৰ্টিফিকেট, স্কুল ভেঞ্চাৰ স্কুলৰ চাৰ্টিফিকেট এনেকুৱা ধৰণৰ আছে আৰু সেইবিলাক ইছুইং অথৰিটি বা সেইবিলাক ফ'ৰ্জ ডকুমেণ্ট হিচাপে ইতিমধ্যে আমালৈ তেওঁলোকে প্ৰতিবেদন দিছে। কিন্তু ইয়াৰ মাজতে সুন্দৰ আৰু সুস্থভাৱে খচৰা প্ৰকাশ আৰু অপ্ৰীতিকৰ ঘটনা যাতে উদ্ভৱ নহয় ইয়াৰ বাবে প্ৰস্তুত হৈছে প্ৰশাসন, যাৰ বাবে ঠায়ে ঠায়ে আয়োজন কৰা হৈছে সজাগতা সভাৰ। কৰিমগঞ্জতো জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়াকে ধৰি NRC বিষয়ববীয়া আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত সজাগতা সভাৰ আয়োজন কৰা হয়। আইন শৃংখলা ৰক্ষাৰ বাবে কৰিমগঞ্জলৈ অনা হৈছে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত 7টাকৈ কোম্পানী। গুৱাহাটী মহানগৰীতো যুদ্ধকালীন তৎপৰতাৰে চলিছে NRCৰ খচৰাৰ কাম। নুনমাটিত আয়োজন হ'ল NRCৰ সন্দৰ্ভত প্ৰশাসনৰ সৈতে ৰাইজৰ সজাগতা সভাৰ। কাৰোবাৰ নাম উপাধি যদি NRCৰ খচৰাত ভুলকৈ আহে ইয়াৰ বাবে কোনো শংকাৰ কাৰণ নাই বুলি মন্তব্য। আমি 31 ডিচেম্বৰত পাৰ্ট পাব্লিকেশ্যন কৰি আছোঁ ড্ৰাফ্টৰ। 31 ডিচেম্বৰত আংশিকভাৱে আমি মাত্ৰ ড্ৰাফ্ট পাব্লিকেশ্যন কৰি আছোঁ। ইয়াৰ পিছত আকৌ এটা ড্ৰাফ্ট পূৰ্ণাংগ হিচাপে পাব্লিকেশ্যন হ'বই। ইয়াৰ পিছতো খচৰা আবেদন নিষ্পত্তি থাকিব, গতিকে মানুহ শংকা হোৱাৰ দৰকাৰ নাই। এই দৃশ্য কলগাছিয়াৰ। NRCৰ খচৰা প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় ইয়াৰ বাবে কলগাছিয়া আৰক্ষীৰ বিশেষ পদক্ষেপ। কিন্তু ইয়াৰ মাজতে আশংকা বৃদ্ধি পাইছে বহুতৰ মাজত। সকলোৰে দাবী এটাই, কোনো কাৰণতে যাতে NRCৰ খচৰাত নাম অন্তৰ্ভুক্ত নহয় অবৈধ নাগৰিকৰ। ডিচেম্বৰত যি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খচৰা উন্নীতকৰণৰ ব্যৱস্থা কৰিছে, এই খচৰাখনত যাতে আমাৰ স্থলুৱা জনগোষ্ঠীলৈ কোনো বাদ পৰি নাযায়। আমি আশা কৰিম প্ৰকৃত যিসকল নাগৰিক, যিসকল খিলঞ্জীয়া নাগৰিক তেখেতসকল যাতে ইয়াত অন্তৰ্ভুক্ত হয় আৰু কোনো ধৰণৰ যাতে খিলঞ্জীয়া নাগৰিকে ইয়াৰ পৰা বঞ্চিত হ'ব নোৱাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ। নমস্কাৰ বন্ধুসকল, আমাৰ এই আৰিফ ৰিমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰিব যাতে আমাৰ পৰা অহা সকলো ধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে